শিৰোনাম তিনিআলিত আড্ডা মৰা ল'ৰাকেইটা। কবি নিৰ্মালী শৰ্মা, আবৃত্তি পাপু বৰা। শিৰোনাম তিনিআলিত আড্ডা মৰা ল'ৰাকেইটা। কেৰম বৰ্ড খেলি আড্ডা মৰা ল'ৰাকেইটা। সিহঁতক গালি গালাজ পৰাৰ আগতে সিহঁতৰ মুখখনলৈ চাবচোন। নিসহায় নিৰুপায়ে সিহঁতক আগভেটি ধৰিছে। জীৱনৰ সৈতে মোকাবিলা কৰাৰ কথা ভাবি ভাবি চকুহাল সোমাই তল পৰিছেগৈ। আড্ডা মৰা ল'ৰাকেইটাৰ চৰিত্ৰ বেয়া বুলি নকব। সিহঁতে ৰাস্তাৰে যোৱা ছোৱালী এজনীক জোকাব পাৰে, কিন্তু সিহঁত ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে কামত লিপ্ত হ'ব নোৱাৰে। সিহঁতে অভাৱত থাকিব পাৰে, কিন্তু চোৰ ডকাইত হ'ব নোৱাৰে। ভুল কৰে কোনোবাই, দোষাৰোপ কৰা হৈ সেই তিনিআলিত আড্ডা মৰা ল'ৰাকেইটা। এবাৰ সিহঁতৰ ঠাইত থাকি ভাবকচোন। ডিগ্ৰীৰ চাৰ্টিফিকেটসমূহ পকেটত ভৰাই ৰাস্তাৰ অলিয়ে গলিয়ে ঠিকনা বিচাৰি ঘূৰি ফুৰিছে সিহঁত। মাক দেউতাকৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ মানসেৰে এটাৰ পিছত এটাকৈ ইণ্টাৰভিউ দিছে। আকৌ সিহঁতেই আবেলিৰ পৰত বন্ধুৰ সৈতে আড্ডা দিছে তিনিআলিত। আপুনি মইতো নাজানো সিহঁতৰ মানসিক অৱস্থা আমি জানো নাজানো। জুমপাতিৰ ল'ৰাকেইটা থকা দেখিলেই আমি কৈ দিওঁ সেইকেইটা অসভ্য অভদ্ৰ ল'ৰা। তিনিআলিত আড্ডা দিয়া ল'ৰাকেইটা অসভ্য বা অভদ্ৰ নহয়, জীৱনৰ সৈতে যুঁজি থকা যুঁজাৰু, ঠিকনা বিচাৰি ঘূৰি ফুৰা যাযাবৰ সিহঁত। সিহঁতে তিনিআলিত আড্ডা দি কোনো ছোৱালীৰ বাবে ৰৈ নাথাকে, ৰৈ থাকে এমুঠি সুখৰ আশাত, সপোনবোৰ ফলপ্ৰসূ হোৱাৰ আশাত, মাক দেউতাকৰ মুখত এমুঠি হাঁহি দিয়াৰ আশাত। মিছাতে সিহঁতক সমাজৰ জাবৰ বুলি নকব। সিহঁতো মানুহ হয়, মানুহ। ধন্যবাদ।